হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াতে হৈছে গোঁসাই উলিওৱা মেলা আৰু আমি তাকে চাবলৈ আহিছোঁ। আজি মেলা পূজা বুলিলে দোকান বজাৰবোৰে বেছিকৈ হয় নহয় জানো বাৰু, আৰু সেইবোৰে আৰু ইয়াতো বহুত বেছি বস্তু ওলাইছে, কাপোৰৰ পৰা আদি কৰি সকলোখিনি বস্তুৱে ওলাইছে। আজি প্ৰথমে আমি চাবলৈ আহিলোঁ কাপোৰ মেইন আৰু নহয় জানো বাৰু, মাইকী মানুহবোৰৰ য'তেই কাপোৰ ত'তেই চকু, যিমানেই নাথাকক তথাপিও নাতে, হয়নে? আপোনালোকৰ হয়নে নাই জনাব বাৰু দেই। তাৰপিছতে আমি বজাৰ মাজৰ ফালে আহিলোঁ। ইয়াত গোঁসাই উলিওৱা সেয়া মাজতে নাম হৈ আছিলে বাৰু, আৰু সন্ধিয়া হৈ অহাৰ লগে লগে মানুহবোৰৰো সংখ্যা বাঢ়ি গৈছে আৰু লগতে দোকান বজাৰবোৰো বহুত বেছি হৈছিলে এইবাৰ। আগতে ইয়াতকৈ অলপ কম আছিলে বাৰু, কিন্তু এইবাৰ অলপ বেছি দেখিছোঁ দোকান বজাৰবোৰ। আৰু সেয়াৰ মাজতে আমি কিবাকিবি বস্তু চাই ফুৰিছোঁ, আৰু মাইকী মানুহৰ বস্তু, আৰু বেছিকৈতো মাইকী মানুহবোৰৰ বস্তুৰে ওলাই নহয় জানো বাৰু, সৰু ল'ৰা ছোৱালী আৰু মাইকী মানুহৰ বস্তু। মতা মানুহৰ বস্তু ইমান বেছি নোলায়ে ইয়াতে। এয়া বেলুন, আইচক্ৰীম এতিয়া গৰম দিন অহাৰ লগে লগে আইচক্ৰীম আৰু য'তে ত'তে আপুনি পাবই আইচক্ৰীম খাবলৈ। আৰু মেলা ওলোৱা জেগাৰ পৰা গোঁসাইক লৈ আহিছে ৰাইজে, নামঘৰলৈ লৈ আহিছে, আৰু সেয়াকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, ভাবিলোঁ আপোনালোককো অলপ দেখুৱাই দিওঁ।